অঞ্চল ৰুমত নাই এই জাগাটা কামটো কৰিব লাগিব নহলে ই আকৌ মোৰ ভাগৰ বস্তুখিনি যদি মাক দেখুৱাই দিয়ে আগতে মৰিব লাগিব মই গোটেইখিনি মাৰ খাব লাগিব ওই কাচৰা এটা আমাৰ মুনুখন নহয় না চাইকেলখন লৈ আহি আছে দে হয় 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 আজি ইয়াৰ লগত স্কুলত বেলেগ কাণ্ড হ'ল নহয় ছাৰে একদম দিলে গম পাইছা নাই আছো না ওচৰলৈ যাওঁগে ইয়াৰ আজি পুৰা মজা লগাব লাগিব গম পাইছা নাই স্কুলত মজা ল'ব নোৱাৰিলে পটককে ঘৰলৈ গুচি আহিলো নহয় এতিয়া বা কেলে বোলে আহিছে মইতো ভাবিছিলো ই আজি গোটেই দিনটো ঘৰৰ ভিতৰতে সোমাই থাকিব আহিলে তোৰ তাতুলিয়া পেলাই হাঁহি আহি মোৰ ওচৰলৈ আহিছে কিবা ক'বলৈ চাগে পানী লগাৰ লগত কিবা বস্তুটো ফিটিং কৰিম বুলি ভাবিছিলো নাই নোৱাৰো এইটো কাৰণে নহ'ব আৰু যি ভাবি ওলাই আহিছিলো ঐ মুনুখন ৰখিছো ৰা কুকুৰে পাৰে ৰঙা বগা গোটা গোটা কণী মোৰ কপালত লাগি আছে ডাঙৰকৈ এটা শনি ফাইনেলি চুনুখন মাৰ ভাগত টেকেলিটো পাই গলো এতিয়া মোৰ কামখিনি মই কৰিব লাগিব এই যোনে কম নহয় দেই ইমান দিনে ৰুকাই ৰাখিছিলে টেকেলিটো এতিয়া কিমান পইচা আছে চাওঁ ৰ বোলো জয় বিশ্বকৰ্মাক চিন্তি নবৌক কোনফালে যাগে কণী প্লেট মূৰত লৈ পেলাই মই এফালে আহিছিলো ৰ'ব আপুনি ক'লে জানো এই কণী প্লেট মূৰত লৈ পেলাই এইবোৰ আপোনালোকৰ হাঁহৰ কণী না মুৰ্গীৰ কণী কণীবোৰ হোৱাত হাঁহৰ কণীয়ে আছিলে ৰ'বা কেলে আমাৰ মুনুখনৰ চুনুখনে ট্ৰেইন ষ্টেচনত দোকান দিছে নহয় তালৈকে লৈ যামগে ৰ'বা তুমি গমে পোৱা নাই নেকি তাত বইল কণীবোৰ বৰকৈ বিক্ৰী হয় নহয় সেইকাৰণে লৈ আহিছো বোলো ঘৰৰ কণীকেইটা এই বিক্ৰী কৰিলে লাভ হ'বগে সেইদিনা মুনুকনে কৈছিলে দোকান দিম বুলি কিন্তু দোকানখন দিয়া বুলি কোৱা নাই নহয় তেনেহ'লে মই আজি গৈ আছো যাওক আবেলিলে এতিয়া মই সেইফালে আহোঁগৈ ৰজতহঁতৰ ঘৰৰ পৰা এটা সকাম আছে কৰি আহোঁগৈ যাওক যাওক মই আজি আবেলিলৈ গৈ আছো সিহঁতক কৈ দিব এইবোৰ খাই পেলাই পেটৰ বিষ কৰিবলৈ এইবোৰ কেনেকৈ ভাজিছে গম পাইছা তই ঘৰত তাত কেনেকৈ কি কৰি পেলাই সুৰৰ চাটত শুকাই পেলাই ধূলি বালি কৰি পেলাই গোটেই খোপা ভাজিছেগৈ তাৰপিছত ৰাতি এইবোৰকে খাই পেলাই পেটৰ বিষ খোপা কৰি ল'বি দৰকাৰ নাই ব'ল তাতকৈ হোটেলত ভাতকেইটা খাই পেলাই ঘৰলৈ গৈ থাকিম আৰু ট্ৰেইনৰ পৰা নামি পেলাই কেৱল ইটো খাওঁ সিটো খাওঁ ট্ৰেইনৰ ভিতৰতো ইটো খাওঁ সিটো খাওঁ কৰি থাকিব লেতেৰা বস্তু বুলি পায় বেছি অকমান ন মা হ'ব আৰু দে যোনে নেখায় যায় বেমাৰ হৈ নেখালে হ'ল আৰু খোৱাবোৰে খাব নহয় আৰু মই কৈছিলে তহঁতক ঘৰত বোলো ট্ৰেইন ষ্টেচনত এখন দোকান দিলে লাভ নহয়গে নিজৰহে লুজ হ'ব এতিয়া এইবোৰ বিক্ৰী নগ'লে আজিৰ দিনত 300 টকা লুজ হ'বনে এইবোৰ গোটেইবোৰ যোগাৰ কৰি আনোতে জানো 300 টকাতকৈ ওপৰত খৰচ নহৈছে তহঁতৰ ক'লেও নুশুনা নহয় এতিয়া থাক দিয়া দিনৰ দিনটো এনেকে হ'ব দিয়া তুমি লাভ লোকচানৰ কথা ক'ব নালাগে বেলেগৰ ঘৰতে কেটেৰা জিঙাবোৰ খাই পেলাই কাম কৰাতকৈ এনেকে
এইবোৰ বিক্ৰী কৰি যামগে এনে মুনুকনে ট্ৰেইনৰ ভিতৰত গৈছে ট্ৰেইনখন ৰৈ আছে কাৰণে কিবা খুটলি বিক্ৰী কৰিব ভিতৰত তাতে লাভ হ'ব এফালে নহ'লেও কৰবাত এটা হেতু হ'ব হ'ব তুমি যাগে ঘৰত আৰু কিবা নালাগে ইয়াত হেনে পানীপুৰি কিমান কে দিছা 10 টকাত এক প্লেট বাইদেউ আৰু এক প্লেটত 6টা থাকিব ঠিক আছে এক প্লেট দিয়াছোন আৰু শুনাছোন এক প্লেট পেকিং কৰি দিব পাৰিবা নেকি হয় বাইদেউ পাৰিম আপুনি মই এক প্লেট খাবলৈ দিছে আৰু এক প্লেট পেকিং কৰি দিছো ওমা দেখিছা মই কৈছিনা বিক্ৰী হ'ব দিয়া দিয়া তুমি এক প্লেট পেকিং কৰ আৰু মই বাজনীক এক প্লেট খাবলৈ দিও প্লেটখন ভালকে মুছি দিবি দেই সুনুকন মই দিছো পেকিং কৰি পেলাই এইটো না জালমুড়ি লবা জালমুড়ি বাৰকুটলি লৈ লাগ 10 টকা বা জালমুড়ি বাৰকুটলি ভাইটি 10 টকা পেকিং কৰি দিবাছোন ৰবা এলো ইয়া পইচাটো লোৱা বা দাদা খুৰা খুৰী পেহা পেহী বৰমা বৰদেউতা ককা আইতা জালমুড়ি লবা জালমুড়ি 10 টকা বাৰকুটলি এ জালমুড়ি বা জালমুড়ি ল'ব নেকি 10 টকা মাত্ৰ 10 টকা জালমুড়ি লম জালমুড়ি না ভাইটি নলো ওকে বা জালমুড়ি ল'বা জালমুড়ি ভাইটি জালমুড়ি ল'বা নেকি 10 টকা খুৰী টোপনি পৰা উঠক জালমুড়ি খাওক জালমুড়ি ঐ জালমুড়ি এফালে আসুন খুৰা খাওক জালমুড়ি দিম নেকি টোপনি পৰা উঠিছে হ'বলা লগ জালমুড়ি মজা জালমুড়ি আমাৰ জালমুড়ি খাই আপুনি একদম পাহৰিবই নোৱাৰিব আৰু খাও কৰিব কিমান দিম 10 টকা দিম নে আঙ্কল আপুনি মোক সৰটো কেলে মাৰিলে আপুনি ল'ৰাটো কিয় সৰ মাৰিলে আপোনাক ল'ৰাটো কি কৰি দিছিলেনো চুপ থাকা ভণ্টি তুমি মাজত সোমাবলৈ নাহিবা মোৰ টোপনি ভাঙিছে এই ল'ৰাটো গম পাইছা নাই জালমুড়ি কোনোবা খালে নিজে কিনি ল'ব নহয় এনেকে কাণৰ কাষত আহিবলৈ চিঞৰিব লাগে নেকি সেই বুলি আৰু তোমাক কেনেকে ফোন কৰি থাকোঁতে সুধিবলৈ আহিছে দেখা নাই জানো জালমুড়ি খাবা জালমুড়ি ল'বা কোনোবা খাব মন গ'লে নিজে মাতি আনি খাব নহয় এনে সন্মুখত গ'লে হয় এনেকে চিঞৰিব লাগে নেকি সেই বুলি আপুনি মোক জ্ঞান দিব নালাগে আৰু আপুনি মনে থাকক মোৰ ওচৰলৈ আহিছিলে ঠিকেই কিন্তু মই নাখাওঁ বুলি কোৱা ল'ৰাজন আঁতৰি গৈছে আৰু ইহঁতৰ কামেই এনেকুৱা ইহঁতি ক'লেহে মানুহে ল'ব নহ'লে মানুহেতো নিজৰ কামতেই মগ্ন হৈ থাকে আৰু আপোনাৰ যদি ইমানেই টোপনি লাগিছে আপুনি ট্ৰেইনত যাত্ৰাই কৰিব নালাগিছিল ঘৰত টোপনি মাৰি থাকিব লাগিছিলে কেলে আপুনি ট্ৰেইনত যাত্ৰা কৰিবলৈ আহিছে আৰু এই ল'ৰাটোক মৰা আপোনাৰ একো অধিকাৰ নাই আপুনি জানেনে এই ল'ৰাটোৱে আপোনাৰ ওপৰত কেছ কৰি দিলে আপুনি এতিয়াই জেলৰ ভাত খাব লাগিব কেছ দিলে মানে ভণ্টি তুমি ফোনটো লগাই দিয়া আকৌ এই ৰেলৱে বিভাগৰ পুলিচ থাকে নহয় আহি পেলাই এই মানুহজনক লৈ যাওঁগে এই সৰু ল'ৰাটোক কেনেকৈ চৰটো মাৰিছে মই ভালকে নেদেখিলোঁ বাবাহে পিছত বুজিলোঁ কথাটো ক'ত কি হৈছেগে ইমান ধুনীয়াকৈ ল'ৰাটো নিজৰ ভৰিত নিজে থিয় পেলাই সৰুকে কাম এটা হ'লে কৰি পেলাই পইচা ঘটিবলৈ আহিছে বেলেগ ল'ৰা ছোৱালী নিচে খুজি মাগিটো খোৱা নাই ডকাইত কৰিটো খোৱা নাই আৰু এই ল'ৰাটোক চৰ মাৰিছে লগা ভণ্টি তুমি পুলিচলৈ ফোন লগোৱা এই মানুহজনক ইয়াৰ পৰা ধৰি লৈ যাওঁগে তাৰপিছত জেল থানা টোপনি মাৰি থাকিব প্লিজ তোমালোকে পুলিচলৈ ফোন নকৰিবা ভণ্টি পুলিচলৈ ফোন নকৰিবা ভাইটি মোক ভুল হৈ গ'ল মোক ক্ষমা কৰি দিয়া মই তোমালোকৰ হ'লে ভৰিত পৰিছোঁ মোক ক্ষমা কৰি দিয়া ভাইটি এনেকুৱা ভুল আৰু মই কেতিয়াও নকৰোঁ মই আচলতে টোপনি মজতে তেনেকৈ চৰটো মাৰি দিয়া গ'ল হ'ব দিয়ক কিন্তু এটা কথা মনত ৰাখিব সকলোৰে দুৰ্বলতা সুযোগ আপোনালোকে নল'ব আপোনালোকৰ পইচা থকা মানুহ জানিছোঁ কিন্তু আমাৰ দৰে দুখীয়া মানুহবোৰে পইচা ঘটিব বিচাৰে আৰু সেইবাবে এনেকুৱা সৰু সুৰা কাম কৰি হ'লেও পইচা ঘটে